হাই গাইছ, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিলোঁ মই ৰুমলৈ। তো চবকৰ ইয়াত প্ৰগ্ৰেম আছে, ৰাতিকৈ চাব যাম। সেই গতিকে মই ৰুমলৈ আহি পেলালোঁ। আৰু ৰুমত মোৰ লগত থাকে এইফালে দাদা দিওঁ মানস দাদা। তাৰপিছত এতিয়া আমাৰ গেছো নাই, একো ৰুমত একো বস্তুৱে নাই। মানে এতিয়া আমি প্ৰথমতে চিলিণ্ডাৰ ভৰাম, তাৰপিছত খাবলৈ কিবা কিবি বস্তু আনিম। তো আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক। গাইছ, এতিয়া আমি ৰুমত পালোহি। ৰুমটো হৈছে এইটো। এফালে ৰুমৰ অৱস্থা দেখিছে, এইফালে হ'ল 20 দিন মান এৰি থৈ গ'লো ৰুম, এনেকুৱা হৈছে অৱস্থা নাই। যথেষ্ট বস্তুবিলাক পৰি আছে। তো এতিয়া আমি ৰুমটো ঠিক ঠাক কৰি দিব লাগিব। এইফালে আপোনালোকে আমাৰ অৱস্থা কেনেকুৱা হয় ৰুমত থাকিলে। তাৰপিছত এইফালে চিলিণ্ডাৰ লুটিয়াই আমি ভাত বনাই নিসিজেই, চিলিণ্ডাৰ লুটিয়াবলগীয়া অৱস্থা হৈ যায়। বন্ধুসকল, এতিয়া মই আহি পালোঁহি আমাৰ শদিয়াত অনুষ্ঠিত যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশনত। আৰু এতিয়া অধিৱেশনত কি পাওঁ আপোনালোকক দেখা যাওঁ, চাবলৈ আহিলোঁ। গতিকে ভিডিঅ'টো চাই যাব। এইটো হৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শ্বহীদ বেদী। যোগিয়া মৰম আকলুৱা এয়াই আমাৰ খদিয়া যাওঁতি যোগিয়া মৰম আকলুৱা এয়াই আমাৰ খদিয়া। সকলো মন্ত্ৰটো আৰু লগে কৰিলৈ আর ভুলি সারি হাতে আসে রাখি মত হেতি সদা জিনিলে ইয়াতে চলনি প্রেম মায়ো আমার পুকুর তুমি প্রেম মায়ো আমার পুকুর তুমি লুই পারে পারে
ভুগিয়া মরণ গলুয়া আমার ভগিয়া
সময়বিলাক ইমান কষ্টকৰ আছিল ডাইনিং টেবুললৈ মই ডাইনিং টেবুলত ৰৈ থাকিলে বেয়া পাওঁ কথা এইকাৰণে পাতি আছো যে তোমালোকে বহি যোৱা
Thank you.